ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই, মোৰো ভাল। ধ্ৰুৱ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ, আমাৰ অধিৱেশন চলি আছে, তালৈ যাব লৈছোঁ। আজি 3 নম্বৰ দিন তাকে যাব ওলাইছোঁ। আমাৰ গাঁৱৰ পৰা আৰু মানুহ যাব, কোন কোন যাব সকলোখিনি দেখাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ গাঁৱৰ পৰা যাবলৈ ওলাইছোঁ আৰু অধিৱেশনলৈ। এয়া আমি গৈ আছোঁ অধিৱেশনলৈ। এয়া লগত আমাৰ এয়া হৈছে এতিয়া হাৱাটো পাইহে ভাল লাগিছে। এয়া বুমন আৰু ইফালে এয়া আমাৰ জুন্দা। এয়া অধিৱেশনৰ ট্ৰাক লৈও আহিছে চব, বহুত মানুহ, বহুত দূৰ দূৰণিৰ পৰা আহিছে। এয়া গাড়ী ভিৰৰ মাজে মাজে আহি লাহে লাহে অধিৱেশনৰ কক্ষত পাইছোঁহি আৰু অলপ দূৰ আছে। আমি এয়া গাড়ীৰ পৰা নামি লৈ এয়া খোজকাঢ়ি গৈ আছোঁ। কেনেকুৱা লাগিছে? আহি পাই গ'লোহি সংগীত। আহি কেনেকুৱা লাগিছে? আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে দেই। ধৰিলেও মই ভূগতে ফোন নম্বৰে নাই, আহি আহি আমি মেইন গেট পালোহি। চব মেইন গেটখন ইমান ধুনীয়াকৈ সজাই তুলিছে মাজুলী আৰু মুখা শিল্পই ধুনীয়াকৈ। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। যিমানখিনি পাওঁ দেখাম, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। হাজাৰ হাজাৰ মানুহ সমাগম ঘটিছে চব। মেইন গেট পাইছোঁহি আমি। যোনফালে চাই অকল মানুহ মানুহ মানুহ। মৌ বন্ধা এৰালতলী পথাৰৰ 94% সংঘ অধিৱেশনৰ আজি 3 নম্বৰ দিন। আপোনালোকে যদি অহা নাই এপাক আহক। আপুনি যদি মোৰ চেনেলটোলৈ ফাৰ্ষ্ট টাইম আহিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাষ্টত বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ যিকোনো ভিডিঅ' দিলে আগতীয়াকৈ পায় আপোনালোকে।
আহিছে কেনেকুৱা লাগিছে আহি আমি ওচৰৰে আমাৰ যোৱাটোৰে আমি নিশ্চয় দিনা ইমান মানুহ ভিৰ আছ এই এটা ডাঙৰ পুখুৰীৰ মাজত চব আগৰ দিনৰ জুপুৰি লগা নাও তাৰপিছত ডাঙৰ এটা বগলী আৰু এটা ডাঙৰ মাছ ইমান ধুনীয়াকৈ সজাই তুলিছে আপোনালোকে যদি আছে ইয়ালৈ গুচি পাম বুলি আশা কৰিলোঁ বহুতক আজি 3 নম্বৰ দিনা আপোনালোকে সকলোৱে আহিব বুলি আশা কৰিছোঁ তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটাৰ বাবে এই বিশ্ববিদ্যালয়খনৰ এটা অতিথিশালা নিৰ্মাণ কৰিবৰ কাৰণে 50 লাখ টকা অনুদান আগবঢ়াই থৈছিল আৰু ইতিমধ্যে এই বছৰত তেখেতে এই অনুদান আমাৰ মুকলি কৰি দিছে আৰু সেই ধৰণে ইতিমধ্যে আমি আমাৰ ৰাইডিঙত এই কাম কৰিবৰ কাৰণে সক্ষম হৈছোঁ কাম পূৰ্ণগতিত কাম চলি আছে এইখিনি কৈ ধন্যবাদ জনাইছোঁ আমাৰ শ্ৰদ্ধাৰ মাৰ্ঘৰিটা ভাৱজনালৈ ইয়াৰ লগতে মই আৰু এটা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰণটো যথেষ্ট সহায় মই আৰু এটা কথা নকলে হয়তো সন্মান কৰা হ'ব আজি আমাৰ মাজত পঢ়ি আছে ইয়াতে আমাৰ মাজতে পঢ়ি আছে অসমৰ মাননীয় মন্ত্ৰী এগৰাকী জ্যেষ্ঠ মন্ত্ৰী কৃষ্ণ আমাৰ জ্যেষ্ঠ সেৱিকা ৰূপালী আইগৰাকী এমত গামোচা হেৰাইছে যদি কোনো হতাশৈ ব্যক্তিয়ে গামোচাভাগ পাইছে তেতিয়াহ'লে আমি কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মুখত থকা জনাদন অনুসন্ধান কক্ষত জমা দিবলৈ আমি অনুৰোধ জনাইছোঁ কৃষ্ণ প্ৰধান সম্পাদকসকলৰ কাৰণে কিমান দিনলৈকে বিনামূলীয়াকৈ চিকিৎসা কৰাৰ সুবিধাটো তেখেতৰ সীমান্ত শংকৰদেৱসকললৈ দি থৈ গ'ল তেখেতৰ কাৰণে ধন্যবাদ আপোনালোকে হাত খাবলৈ জনাবলৈ যাবলৈ আমি অনুৰোধ জনাইছোঁ কৃষ্ণ তেজপুৰ জিলাৰ ৰমেশ্বৰ বৰা বাপজনাক তেজপুৰ শিবিৰ 80 নম্বৰলৈ যাবলৈ আমি অনুৰোধ জনাইছোঁ কৃষ্ণ মেৰাপানী চাওদাং পথাৰ বিষ্ণুপুৰ পদ্মবিলাস প্ৰাথমিক শাখাৰ বকুল বৰা বাপজনাক আয়ে বিচাৰিছে গতিকে আমি তেখেতক কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মুখত আপোনাৰ সতীৰ্থসকল লৈ আছে কৃষ্ণ জয়গুৰু শংকৰ বিশেষ ঘোষণা এয়া আমাৰ অসমীয়া পৰম্পৰা এই গামোচা জাপি এয়া আপোনাৰ বাবে আপোনাৰ পুত্ৰ অপেক্ষা কৰি আছে যোৰহাটৰ চাংচোৱাৰ ৰূপা নায়ক আপুনি য'তে আছে অতি এয়া কি চিনি পাইছেনে এয়া হৈছে ঠগা এইবোৰ কেনেকৈ বিকিছে দাদা
কেনেকৈ বিকিছে? আপোনালোকে কোন পেনে চাব, এয়া চাওক সকলো পেনে সকলো দোকান বহা হৈছে। আপুনি কাপোৰেই হওক, আপোনাৰ কাঁহী বাচনেই হওক, ঢোল পেঁপাই হওক, সকলো ধৰণৰ দোকান বহা হৈছে। আপোনালোকে যিকোনো বস্তু লাগে ইয়ালৈ সোমাই আহি ল'ব পাৰে। শিকিবলগীয়া আছে। শ্ৰীমন্ত শংকৰদেৱ বংশই যেনেকৈ সমাজ নিৰ্মাণৰ বাবে আমি শিবিৰলৈ সোমাই গৈছোঁ। চাওক ইমান ধুনীয়াকৈ শিবিৰবোৰ বনাইছে। যিসকল বহুত দূৰৰ পৰা আহি থকা হৈছে তেওঁলোকৰ কাৰণে এয়া শিবিৰ বনাই দিয়া হৈছে। ইমান ধুনীয়া লাগিছে। আপোনালোকে যোন চাইডে চাই মানুহৰ সমাগম আপোনাৰ দেখিয়ে কিবা এটা ভাল লাগি গৈছে চব চাইডে। ডিব্ৰুগড় ৰঙিয়া হাজো এইবিলাক বেয়া আমাৰ বেলা আমাৰ লগত চৰাইদেউ হাজো গুৱাহাটী পাইছে নাজিয়া শিৱসাগৰ লখিমপুৰৰ শিবিৰটো কোনডোখৰত আছে দাদা? আগলৈ আছে নি চাওকচোন। এতিয়া চব শিবিৰ কাৰ্বি-আংলঙৰ পৰা আহিছে দেখিছে নহয়। ঋষিকেশ অনুসন্ধান কক্ষলৈ আহিবলৈ সেৱা জনাইছো। আপোনালোকে কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে, আহিছে নাই আহিলে নে নাই অহা যদি এপাক আহক আমাৰ যোৰহাটত হৈ থকা অধিৱেশনলৈ আৰু ইয়াৰ মনোমোহা উপভোগ কৰক। নাজানো ইয়াক চাহ দিছে চাহ অকণ এই আইসকলে নাম গাই সকলোকে চাহ খুৱাই আছে। ইমান ধুনীয়া লাগিছে, ধুনীয়াকৈ নাম গাই আছে আইসকলে। আপোনাৰ
এই কাম কৰা আইসকলে ইমান ধুনীয়াকৈ হাতত ধৰা ধৰিকৈ লাইন পাতি সোমাই গৈছে এই ভিতৰলৈ হ'ল না ইমান ধুনীয়াকৈ একদম লাইন পাতি গৈছে আপুনি আপোনাৰ পুত্ৰক লগ কৰিবলৈ আমি অনুৰোধ জনালোঁ। অধিৱেশনৰ মিটিং ইয়াতে চলি আছিলে এয়া মিটিং চলিয়ে আছে ছাইডত এয়া অধিৱেশনৰ পতাকা উত্তোলন ইয়াতে কৰা হৈছিলে চাৰি চাইডটো ইমান এটা ধুনীয়া লাগিছে ন বহুত ধুনীয়াকৈ সজাই তুলিছে আজি 3 নম্বৰ দিন আপোনালোকে যদি নহা নাই আহক এবাৰ আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেন্তে নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ বাই বাই